মই চিপছ খাই থকা দেখি টিটুও চিপছ খাবলৈ উৎপাত আৰু তাক মই দিলোঁৱেই খাবলৈ, তথাপিও তাৰ খাই হেঁপাহ পলোৱা নাই আৰু লাগে। চাওকচোন কেনেকৈ আহি আছে মোৰ ওচৰলৈ আৰু পেকেটটো টানি টানি গৈ থাকিব এতিয়া। কিন্তু মই দিয়া নাই, কাৰণ তেলি বস্তুটো বহুত বেয়া ন ইহঁতৰ কাৰণে। চিপছ লাগে তাক খাবলৈ। এফালে মই খাই খতমে কৰিলোঁ, অকণমান আছেগৈ আৰু লাষ্টত দিম, কিন্তু চাই আছোঁ কি কৰেনো ই। মই চিপছ পেকেটটোকে টানি লৈ যাওঁ নিচিনা কৰিছে সি। মানে সি খাইহে এৰিব, খাবই, লাগেই তাক। দিম দিম খাবলৈ দিম। দেখিছেনে বাৰু কি যে উৎপাত, কিন্তু ভাল লাগে সৰু সৰু ইয়াৰ উৎপাতবিলাক দেখি। মই খাই আছোঁ যে তাক খাব লাগে। সেয়া দি দিলোঁ, কেনেকৈ লৈ যাব চাব দেই, লৈ যাব এতিয়া।